Rule number 5. Yes, sir. Rule number 6. Rule number 7. Yes, sir. Rule number 8. Yes, sir. Rule number 9. Rule number 10. May I come in, sir? Yes, come in. Tomorrow roll number 2. Sir, মই ৰোল নম্বৰ পোৱা নাই। Tomorrow roll number 2. তোমাৰ নামটো জৱাহৰলাল নেহৰু। হয় স্যাৰ। তোমাৰ ঘৰ ক'ত? স্যাৰ জাপানত। এৰা তোমাৰ জন্ম কিমান চনত? 1875 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰা 1947 চনৰ 15 আগষ্ট সময়লৈকে প্ৰচেষ্টা চলিছিল স্যাৰ। তুমি পাগল নেকি হে? স্যাৰ নাই হোৱা। হেৰা তুমি মোৰ লগত ফটুৱামি কৰিছা নেকি? স্যাৰ নাই তো কৰা। যোৱা বহাগে। হ'ব স্যাৰ। বাৰু ষ্টুডেণ্ট, আজি আমাৰ বিষয়ে এয়া নতুন কি অলপ উঠি আহাচোন। স্যাৰ তুমি কোৱাচোন বাৰু, ঘড়ী পিন্ধা মানুহক কি বুলি কয়? স্যাৰ ঘৰীয়া। বাৰু কোৱাচোন তেতিয়াহ'লে ঘড়ী নিপিন্ধা মানুহক কি বুলি কয়? স্যাৰ পাইছো স্যাৰ পাইছো। ৰ'বা আৰু সুধিছো। বাৰু তুমি সমাধান কৰাচোন। স্যাৰ ব তাত আকাৰ। স্যাৰ আমাৰ ধান খাদুলি বাদুলি স্যাৰ। Ain't nobody got time for that. Ain't nobody got time for that. কি কৈ আছা তুমি এইবোৰ? বাৰু কোৱাচোন। ততে কেসা স্যার আপনার মুখ তুমি কি কৈ আছা এইবোৰ? স্যার আপুনি যিটো প্ৰশ্ন হৈছে মই তাহে উত্তৰ কৈছো। বাৰু তেতিয়াহ'লে কোৱাচোন মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল? স্যার হয়, কি স্যার মই তেতিয়া জন্মে প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? স্যার প্ৰথম বিশ্বযুদ্ধ তৃতীয় বিশ্বযুদ্ধৰ আগত আকৌ হৈছে। হৈছে স্যার। এইবাৰ কোৱাচোন বীৰবল কোন আছিল? স্যার বীৰবল। কি হ'ল? স্যার বীৰবল। কোৱা বীৰবল। স্যার কেতিয়াবা কিতাপ পঢ়ি মেলি পাইছা? স্যার কথা এটা কওঁ।